নমস্কাৰ, মহানুভৱতাৰ আন এক খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি আলোচনা কৰিম লিভাৰ চিৰ'চিছ কিয় হয়, তাৰ লক্ষণ কি। চিৰ'চিছ বা লিভাৰ চিৰ'চিছ ৰোগবিধৰ কথা আমি সকলোৱে বহুতেই জানো, কিন্তু জণ্ডিছ বুলি আমি যিমান বিচলিত হওঁ, লিভাৰ চিৰ'চিছৰ কথাটোত আমি সিমান নহওঁ। অথচ বিশ্বব্যাপী 50 মিলিয়নৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। এই ৰোগত লিভাৰৰ শেষ পৰ্যায়ৰ দীৰ্ঘস্থায়ী প্ৰদাহৰ কাৰণে ইয়াৰ স্বাভাৱিক কাৰ্যক্ষম স্থায়ীভাৱে বিনষ্ট হয়। ফলত এটা পৰ্যায়ত লিভাৰৰ জটিলতাত ৰোগীৰ মৃত্যু মুখত পৰে। আমি জানো যে যকৃত বা লিভাৰ হ'ল মানুহৰ শৰীৰত এটি অতি গুৰুত্বপূৰ্ণ অংগ। পিত্ত নিঃসৰণৰ দ্বাৰা খাদ্য হজম হোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ যাৱতীয় বিপাকীয় কাৰ্যৱলী লিভাৰৰ দ্বাৰা সম্পাদিত হয়। গতিকে লিভাৰৰ অসুস্থতাৰ ফলাফল ব্যাপক ভয়াৱহ হয়। লিভাৰ চিৰ'চিছ হ'বলৈ কমপক্ষেও 4 পৰা 10 বছৰ সময় লাগে। ভাৰতত চিৰ'চিছৰ প্ৰধান কাৰণ হ'ল হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণ। ইয়াৰ উপৰিও অন্যান্য কাৰণসমূহ হ'ল লিভাৰত অতিৰিক্ত চৰ্বি, অতিৰিক্ত মদ্যপান, ইমিউন'লজিকেল ৰোগ, অট'ইমিউন ডিজিজ, প্ৰাইমাৰী বিলিয়াৰী চিৰ'চিছ, জেনেটিক বা বংশানুক্ৰমিক ৰোগ, কিছুমান অজ্ঞাত কাৰণতো লিভাৰ চিৰ'চিছ হ'ব পাৰে। এই ৰোগৰ আৰম্ভণিতে কোনো ধৰণৰ উপসৰ্গ দেখা পোৱা নাযায়, কিন্তু লাহে লাহে ৰোগী শাৰীৰিক দুৰ্বলতা, ভোক নলগা, পেট ফুলা, হজমৰ বিসংগতি এনেবোৰ নানান ধৰণৰ সমস্যাই দেখা দিয়ে। আটাইতকৈ ভয়াৱহ কথাটো হ'ল বেমাৰটো অতি বৃদ্ধি নোহোৱা পৰ্যন্ত আক্ৰান্ত ৰোগীৰ কোনো শাৰীৰিক সমস্যা বা ৰোগৰ কোনো লক্ষণে দেখা নাযায়। ইয়াৰ পৰৱৰ্তী জটিলতা কিছু লক্ষণ এনেধৰণৰ: ডিঙিৰ ৰক্তনলী টান হৈ যোৱা, ৰক্তক্ষৰণ হোৱা, বাৰে বাৰে অজ্ঞান হৈ পৰা, পেটত পানী জমা হোৱা, জণ্ডিছ, কিডনীৰ বিকলতা, প্ৰস্ৰাৱৰ সমস্যা, ছালৰ বিভিন্ন ৰোগ, ওজন হ্ৰাস ইত্যাদি। ৰোগ প্ৰতিৰোধৰ বাবে অগ্ৰসৰ হোৱাৰ পূৰ্বে ৰোগ নিৰ্ণয়ে হ'ল এই ৰোগৰ পৰা বচাৰ একমাত্ৰ উপায়। যিহেতু হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণেই এই ৰোগৰ প্ৰধান কাৰণ, সেয়েহে হেপাটাইটিছ বি ছিটা লোৱাটো অত্যন্ত জৰুৰী। উন্নয়নৰ লগে লগে দেশত যিমান নগৰ চহৰ গঢ় লৈ উঠিছে, সিমানেই বৃদ্ধি পাইছে উশৃংখল জীৱন-যাপন আৰু মদ্যপানৰ অতিৰিক্ত ব্যৱহাৰৰ সমস্যা। প্ৰক্ৰিয়াজাত খাদ্য গ্ৰহণ, ফাষ্টফুড কালচাৰৰ ফলত সৃষ্টি হৈছে অতিৰিক্ত মেদ, যাৰ বাবে লিভাৰৰ ওপৰত চৰ্বি জমা হোৱাৰ লগতে চিৰ'চিছৰ সম্ভাৱনাও বাঢ়িছে। গতিকে সুশৃংখল জীৱন-যাপন, খাদ্য বা নৈতিক বিৰোধী কাম-কাজ পৰিহাৰ, পৰিশ্ৰম, ব্যায়াম আৰু ডায়েবেটিছ নিয়ন্ত্ৰণৰ দ্বাৰা এই ৰোগৰ পৰা মুক্ত থকা সম্ভৱ। মনত ৰাখিব, সুশৃংখল জীৱন-যাপন আৰু নিয়মিত খাদ্যাভ্যাসে আপোনাক সুস্থ, সবল আৰু দীৰ্ঘজীৱী কৰি ৰাখিব। ধন্যবাদ।